নমস্কাৰ পুনৰবাৰ আপোনালোকক মনজিত ব্লকলৈ স্বাগতম জনাইছোঁ। 5 ছেপ্টেম্বৰ দিনটো আমি সকলোৱে শিক্ষক দিৱস হিচাপে পালন কৰোঁ আৰু 5 ছেপ্টেম্বৰৰ প্ৰাক মুহূৰ্তত প্ৰতিজন শিক্ষাগুৰুক মনজিত ব্লকৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ আৰু যিজন মহান ব্যক্তিৰ জন্মদিনটো আমি শিক্ষক দিৱস হিচাপে পালন কৰোঁ সেই ব্যক্তিজনাক মনজিত ব্লকৰ তৰফৰ পৰা শত সহস্ৰ প্ৰণিবাদ জ্ঞাপন কৰিছোঁ। তেতিয়াহ'লে আহকচোন সেই মহান ব্যক্তিজনৰ বিষয়ে দুটামান কথা জানিবৰ বাবে আমি আজিৰ ভিডিঅ'টোলৈ আগুৱাই যাওঁ। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এজন মহান ব্যক্তি আৰু এজন প্ৰখ্যাত শিক্ষক আছিল। তেওঁ দেশৰ এজন মহান ব্যক্তি আছিল যাৰ জন্মদিন ভাৰতত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। তেওঁ এজন সন্মানীয় ব্যক্তি আছিল যাক আমি এতিয়াও শিক্ষক দিৱস উদযাপন কৰি মনত ৰাখিছোঁ। তামিলনাডুৰ তিৰুতানী নামৰ এখন গাঁৱত এই মহান ব্যক্তিজনাৰ 1888 চনৰ 5 ছেপ্টেম্বৰত জন্ম হয়। মাদ্ৰাজৰ প্ৰেচিডেন্সি কলেজত দৰ্শন বিভাগৰ শিক্ষক হিচাপে তেওঁ চাকৰি জীৱন আৰম্ভ কৰে। তাৰপিছত মহীশূৰ বিশ্ববিদ্যালয়তো এই মহান ব্যক্তিজনাই কিছুদিন শিক্ষকতা কৰে। কলিকতা বিশ্ববিদ্যালয়তো তেওঁ কেইবাবছৰ ধৰি শিক্ষকতা কৰিছিল। বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু অন্ধ বিশ্ববিদ্যালয়ত উপাচাৰ্য পদত থকাৰ উপৰিও তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ আচাৰ্য আছিল। এই মহান ব্যক্তিজনাই 1949 চনত ছোভিয়েট ৰুছিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি পাইছিল। 1952 চনত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি হিচাপে এই ব্যক্তিজনাই উপৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰিছিল আৰু তাৰপিছত 1962 চনত ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। অসাধাৰণ কৃতিত্বৰ বাবে ভাৰত চৰকাৰে সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰিছিল। ভাৰতীয় দৰ্শন আৰু ৰবীন্দ্ৰ দৰ্শন তেওঁৰ অমূল্য গ্ৰন্থ। এই মহান ব্যক্তিগৰাকীৰ মৃত্যু হৈছিল 1975 চনৰ 17 এপ্ৰিলত। পুনৰবাৰ মনজিত ব্লকৰ তৰফৰ পৰা এই মহান ব্যক্তিজনক শিক্ষক দিৱসৰ প্ৰাক মুহূৰ্তত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে প্ৰতিজন শিক্ষাগুৰুক মনজিত ব্লকৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ।